हेलो डियर व्यूअर्स यूसुफ अपडेटर आज नतुन एटा इनफर्मेटिव तथा गुरुत्वपूर्ण टपिकर भिडिओ লৈ আপোনালোকক মই পোনপ্ৰথমে স্বাগতম জনাইছো। চাওক আজি মই আপোনালোকৰ মাজত উপস্থিত হৈছো নতুন এটা ইনফৰ্মেটিভ তথা খুবেই গুৰুত্বপূৰ্ণ টপিকৰ ভিডিও লৈ। চাওক যত নেকি আজি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ 2023 যি গ্ৰেড 3 আৰু গ্ৰেড 4 12600 পোষ্ট ওলালে। এই পোষ্টত আবেদন কৰিবলৈ হলে আপোনাৰ কি ডকুমেন্ট লাগিব, কি ডকুমেন্ট বা নথিপত্ৰ আপুনি আপলোড কৰিব লাগিব, সেইখিনি কথা কিন্তু আজি এই ভিডিওত আলোচনা কৰিম। সো মই ভাবো ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। সো ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিবৰ কাৰণে আপোনাক ৰিকুৱেষ্ট জনালো। চাওক ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনাক সৰু ৰিকুৱেষ্ট এটা জনাইছো, যদি আপুনি মোৰ এইটো চেনেলত আজি নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো এতিয়া আপুনি তলৰ পৰা সাবস্ক্ৰাইব কৰি থকা বেল আইকনটো দবাই ৰাখিব, লগতে অল নোটিফিকেশন এলাউ কৰি দিব যাতে মই আপলোড দিয়া ধৰণৰ পৰৱৰ্তী সময়ৰ প্ৰত্যেকটো ইনফৰ্মেটিভ তথা গুৰুত্বপূৰ্ণ টপিকৰ ভিডিঅ'ৰ সৈতে আপোনাক লগ পাওঁ। সো আহক মূল ভিডিঅ'লৈ আগবাঢ়িছোঁ। চাওক ইয়াত কি ডকুমেণ্ট লাগিব, ইয়াত আপুনি যদি এনেকৈ ভিজিট কৰে মই এই লিংকটো ডাইৰেক্ট আপোনাক সুবিধাৰ্থে আপোনালোকৰ সুবিধাৰ্থে মোৰ ডেছক্ৰিপশ্যন একেবাৰে ওপৰত দি ৰাখিম, তাত আপুনি চাই ল'ব লিংকত ক্লিক কৰি। আৰু চাওক আপুনি যদি নটিফিকেশ্যন সম্পৰ্কে বা এলিজিবিলিটি ক্ৰাইটেৰিয়া সম্পৰ্কে যদি ভিডিঅ' চোৱা নাই, ADRE এপ্লাই কৰিবলৈ কি কোৱালিফিকেশ্যন কোনবিলাক পোষ্টৰ কাৰণে লাগিব, সো সেই ভিডিঅ' যদি আপুনি চোৱা নাই মোৰ চেনেলত আপুনি চাই ল'ব পাৰিব। মই ইয়াৰে আগতে ADRE বিষয়ে বহুকেইটা ভিডিঅ' আপলোড কৰিছোঁ, আপুনি চিম্পলি সেই ভিডিঅ'বিলাক মোৰ চেনেলত ভিজিট কৰি চাই ল'ব। মই তাৰে দুটামান ভিডিঅ' লিংক একেবাৰে ডেছক্ৰিপশ্যনৰ ওপৰত দি ৰাখিম, তাত ক্লিক কৰি আপুনি ভিডিঅ'বিলাক চাই ল'ব পাৰিব। তাত সম্পূৰ্ণ কথাখিনি কোৱা আছে। আজি মই জাষ্ট ইয়াত ভিডিঅ'টো বনাইছোঁ জাষ্ট মই এইখিনি কথা ক'বলৈ যে ডকুমেণ্ট কি লাগিব। সেই ভিডিঅ'বিলাক দীঘল হৈ যায় সেইকাৰণে কাটি বনাই দিছোঁ। আজি চাওক ডকুমেণ্ট কি লাগিব। চাওক ইয়াত আপুনি এনেকৈ স্ক্ৰল ডাউন হৈ তলত আহিলে ইয়াত দেখা পাব আদাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াত এটা কথা কৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট যিটো। চাওক কেণ্ডিডেট মাষ্ট হেভ এ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অফ আসাম টু বি এলিজিবল ফৰ দিছ ৰিক্ৰুটমেণ্ট। চ' চাওক ইয়াত আপোনাৰ চিম্পলি এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিটো বিচাৰিছে কিবা কাৰণত আপলোড এইটো কৰিবলগীয়া হ'ব পাৰে, বাট ডকুমেণ্ট আপলোডত কি আছে মই দেখাই দিছোঁ। চাওক চিম্পলি এনেকৈ স্ক্ৰল ডাউন হৈ তলত আহিব, ইয়াক এনেকৈ তলত আহিলে চাওক ইয়াত কি হৈছে ৰিকুৱাৰ্ড ডকুমেণ্টছ টু আপলোড। চাওক কি ডকুমেণ্টছ আপলোড কৰিব লাগিব আৰু তাৰ ফাইল চাইজবিলাক কেনেকুৱা হ'ব, চাওক ফাইল ফৰ্মেট কেনেকুৱা হ'ব ইয়াত দিয়া আছে। চিম্পলি ইয়াত যিখিনি কথা কৈছে ইয়াত জাষ্ট দুটা ডকুমেণ্ট আপলোড কৰিব লাগিব। সেই দুটা হ'ল ফাৰ্ষ্ট অফ অল পাছপৰ্ট চাইজ ফটোগ্ৰাফ কেণ্ডিডেটৰ। আপুনি যদি এপ্লাই কৰিছে আপোনাৰ নিজৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপলোড কৰিব লাগিব, যাৰ ফাইল চাইজ হ'ব লাগিব মেক্সিমাম 35 KB, ঠিক আছে। আৰু এই ফাইলটোৰ ফৰ্মেট হ'ব লাগিব JPG বা JPEG ফৰ্মেটত। নেক্সট আপুনি আপলোড কৰিব লাগিব আপোনাৰ ছিগনেচাৰ অফ দ্য কেণ্ডিডেট। একচুৱেলি চাওক আপুনি নিজে হাতেৰে হোৱাইট পেপাৰছত ছিগনেচাৰ কৰি ইয়াত আপলোড কৰিব লাগিব। যেতিয়া আপুনি এপ্লাই কৰোঁতে আপুনি আপলোড কৰিব লাগিব আৰু তাৰ ফাইল চাইজটো হ'ব লাগিব আপোনাৰ 30 KB অনলি। ইয়াৰ পিছত ইয়াৰ ফাইল চাইজ ফৰ্মেট যিটো ফাইল ফৰ্মেটটো হ'ব লাগিব JPG বা JPEG, ঠিক আছে। আজিৰ ভিডিঅ'টোত এইখিনি আছিল দিবলগীয়া ইনফৰ্মেশ্যন। যদি চাই ভিডিঅ'টো আপুনি ভাল পালে অনুগ্ৰহ কৰি ভিডিঅ'টোত লাইক দিবলৈ নাপাহৰিব, লগতে চেনেলটোত যদি আজি নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো এতিয়াই ৰঙা বাটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে অল নটিফিকেশ্যন এলাউ কৰি দিব যাতে মই আপলোড দিয়া পৰৱৰ্তী সময়ৰ ভিডিঅ' নটিফিকেশ্যনৰ সৈতে আপোনাক লগ পাওঁ। জয় অসম, বাই বাই।